এভৰিৱান কি খবৰ আপোনালোকৰ ভালনে মোৰো ভালে আপোনালোকৰ ভালে চাগে আজি বহুত দিনৰ মই লং ভিডিও এটা লৈ আহিছো তাকে আপোনালোকৰ অলপ চাবচোন ক'ব পাহৰিছিলো ৰব মানে হল আজি লফা আৰু মাছ বিলাহীৰ লগত বইল বনাবলৈ এতিয়া মই এনেকৈ গেছ জ্বলাই প্ৰথমে দিব লাগিব বিলাহীকেইটা মানে অলপ বইল কৰি ল'ম বইল যেতিয়া হ'ব তাৰপিছত আৰু মাছ বনাম এতিয়া আমাৰ বিলাহী বইল হৈ গ'ল এনেকৈ অলপ ঠাণ্ডা হ'বলৈ দিয়া পাছত এইখিনি লফা শাক হয় লফা শাকখিনি কুটি লৈছোঁ আৰু এয়া মাছ নৰসিংহ পাত দুখিলামান দি দিছোঁ লগতে তেতিয়া ধুনীয়া এটা গোন্ধ আহে আৰু এইফালে হ'ল পিঁয়াজ দুফুটামান নহৰু আৰু জলকীয়া দুটা কাটি লৈছোঁ আৰু ডাঙৰ চাই এটা আলু দি দিছোঁ আলুটো দি দিলে এটা সোৱাদ হয় খাবলৈ বিলাহী আৰু বাকলিটো গুচাই লৈছোঁ গুচাই পিনি অলপমান পিটিকি ল'ম বিলাহীটো বৰ ভালকৈ নিসিজিলে পিটিকিব নোৱাৰিলোঁ অলপ কাটিয়ে ল'লোঁ আৰু এতিয়া গেছ জ্বলাই পানীটো অলপমান মই গৰম হ'বলৈ দিম পানীটো যেতিয়া গৰম হ'ব তেতিয়া গোটেইকেইটা বস্তু এড কৰি দিম ইয়াতে পানীখিনি গৰম হোৱাৰ পিছত মই এনেকৈ প্ৰথমে আদা নহৰু আৰু পিঁয়াজখিনি জলকীয়াখিনি দি ল'লোঁ দি লোৱাৰ পিছত এতিয়া দিম মাছ এনেকৈ অলপ সময় 15 মিনিটমান সিজিবলৈ দিম সিজাৰ পাছত বাকী শাক চাকবিলাক দি দিয়া হ'ব এতিয়া আলুখিনিও দি দিলোঁ কাৰণ আলুখিনি সিজোতে অলপমান সময় লাগে সেইকাৰণে আলু আগতে দি ল'লোঁ মই আৰু এতিয়া নিমখ দি দিলোঁ নিমখখিনি সোৱাদ অনুসৰি দিব পাৰে আপোনালোকে মই এচামুচে দিছোঁ এতিয়া আৰু দিলোঁ হালধি আলুটো অলপ সিজা হ'ল সিজা টাইপৰ হ'ল এতিয়া মই দিম বিলাহী আৰু লগতে দি দিম শাকখিনি নিমখটো মোৰ অলপ কম হৈ আছিলে আৰু অকণমান নিমখ দি দিলোঁ মাছ হৈ গ'ল ইমানেই টেষ্টি হৈছে ক'বলৈ মানে ভাষা নাই